guys, welcome to my AKSMS vlogger. Aru Kamal bhai বহুত দিনৰ মূৰত লগ পালো আৰু নিখিল ভাই আমি এতিয়া যাই আছো ফুৰিবলৈ মানে দৰাবিল চাবলৈ যাম চাই থাকিব দৰাবিল ক'ত হয় আৰু কেনেকৈ হয় দেখুৱাম আপোনালোকক আমি পথাৰ আহি পালো চাও পথাৰ আহি পালো ইয়াৰ পিছত আমি আৰু আগলৈ যাম দলং পালো আৰু এতিয়া আমি যাই থাকিম দৰাবিল খান আৰু পিছফালে আছে মানে দেখুৱাই আছো আপোনালোকক উটো ফালে আছে উটো ফালে গাইস মোৰ পিছফালে গেটটো ভালকৈ দেখুৱাইছো আৰু এতিয়া বহুত দূৰ আছে মানে কমচে কম 1 কিলোমিটাৰ মান হ'ব নহয় নেকি ভাই আধা কিলোমিটাৰ 1 কিলোমিটাৰ হ'ব আমি এতিয়া তালৈ যাই থাকো বুলি যাম গেটটো আৰু ইটো ফালে আছে আৰু আমাৰ সব সকলোবোৰ মানে ইয়াত যাই আছো বুলি কিছুমানে সাইকেল চলাই আছে কিছুমানে বুলি যাইছে আৰু বাকিবোৰ আহিবাৰ লগে আমি ইয়াত ৰখিম মানে তাতে ৰখিম দৰাবিললৈ বুলি যাই থাকো আমি বহুত দূৰ আছে আৰু আমি যাই মানে বহুত দূৰ আহিবল মানে দেখা পাইছো ইয়াৰ পৰা চিনি পাই আপোনাক দেখুৱাইছো তো গাইস আৰু ফাইনালি আহিবলো আৰু ইয়াত গান বাজি আছে মানে আধুনিক নৃত্য হৈছে আৰু এতিয়া আমি যাইছো মানে আগলৈ ভিতৰৰ গেটটো হেয়া দুখন হৰাইৰে আগবঢ়াইছে আৰু জাপি এটাৰে চাৰিব আৰু এ চাংখেৰেৰে বনোৱা হৰাইখন আৰু ইটা ফালে জেকা আৰু ইটা ফালে এয়া জাপিটো কি হেৰি বনাইছে বা চাই লওঁ ভালকৈ আৰু এইটো বনাইছে তামোলৰ পাতেৰে এয়া চাওক আৰু ইফালে ফটো আছে ফটোবোৰ দেখুৱাইছো আমি আৰু এয়া চাওক এতিয়া ফালে শহীদ বেদী মানে আছে আৰু এসা কি সুন্দৰ সুন্দৰ ছবি আঁকিছে এয়া চাওক কি সুন্দৰ সুন্দৰ ছবি আৰু এয়া চাওক এয়া পথাৰৰ কি সুখী একদম যিটো পথাৰত থাকি সুখী বা দুখ হয় বা এইটো কষ্ট সেইবোৰৰ ইয়াত এইটো অনুভৱ কৰিব পাৰি এয়া চাওক মানে এয়া জাল মাৰা তাৰপিছত এয়া পলহ মাৰা তাৰপিছত আৰু এইটো ফালে আছে আৰু এয়া খেতিয়কৰ দৃশ্য এয়া তাৰপিছত ইয়াত আছে মাছ শিহু মাছ বধাই শিহুৱে হ'ব লাগে মোৰ মতে আৰু আগলৈ যাই আছো ঢেঁকীজাল আছে সেইটো ফালে ঢেঁকীজাল আছে এতিয়া দোকানবোৰ দেখুৱাইছো আপোনালোকক তাৰ আগতে মঞ্চখন দেখুৱাম এয়া মঞ্চখনৰ ফাংচন হৈ আছে আৰু এতিয়া আমি দোকানবোৰ দেখুৱাবলৈ যাম আমি আৰু এতিয়া ফালে পাৰে আপোনালোকক দোকানবোৰ দেখুৱাইছো চাইডৰ পৰা চাও চাংখেৰেৰে বনোৱা এইটো জাপি আৰু টেবুলৰ ইয়াত মজা লৈ খাব পাৰি আমি এতিয়া কিবা খাই লোৱাৰ পিছত মানে কৈ আছো আপোনালোক আৰু গাইস মই আপোনালোকক পথাৰৰ প্ৰকৃতিটো ৰখাই দিছো আপোনালোকক ভালকৈ চাই থাকিব আৰু আপোনালোকে ইয়াত আহিব পাৰে আৰু মানে 27 তাৰিখলৈ থাকিব 27 তাৰিখৰ ভিতৰত আহিব পাৰে আপোনালোকে আৰু আমি এতিয়া যাই থাকো মানে ইয়াত থাকি এয়া চাই লওক চাৰিওফালৰ আমি এতিয়া মানে ইয়াততো থাকি বঢ়িয়া মানে ভাল লাগিছে দৰাবিলত আপোনালোকে আহিব পাৰে তো গাইস আমি এতিয়া ম'ম' খাই লওঁ
তাৰপিছত চবেই খাই আছে ইয়াত ভাল লগা নাই একদম বোলে খাই লওঁ দৰাবিলত জিলাপি মেইন জিলাপি মেইন ইয়াৰ পিছত আমি কণী শুনি খাম কণী শুনি প্ৰথমে খালোঁ আমি ম'ম' তাৰপিছত খালোঁ জিলাপিৰ পিছত খাম এয়া খাই থাকিম আৰু তাৰপিছতে আমি এতিয়া যাম ইয়াৰ পৰা খাই কিনে মোৰ পিছফালে মেজি আৰু আমি কিবা বহুত বস্তু খাই ললোঁ মানে ম'ম' খালোঁ ম'ম'ত মানে বন্ধাকবি দিছে মানে ম'মৰ ভিতৰে সেয়ে খালোঁ সেইকাৰণে মুখখন কেনেকুৱা লাগিছে তাৰপিছত আমি খালোঁ মিঠা অলপমান মানে জিলাপি খালোঁ জিলাপিৰ পিছত আমি খালোঁ হয় কৈছো হে আৰু তাৰপিছত আমি খালোঁ কণী ঘুনি খোৱাৰ পিছত আমি আহিলোঁ ইয়ালৈ ডাইৰেক্ট অহাৰ পিছত আমি ইয়াত মেজিটো আপোনালোকক দেখুৱালোঁ আৰু আজিলৈ ইমানেই যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰ আহিছে বা প্ৰথমবাৰ দেখিছে মোক তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে বাই বাই আৰু এটা নতুন ভিডিঅ'ত লগ পাম